নমস্কাৰ প্ৰিয়ংকা চানি কিচেনলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ পটলৰ বাকলিৰ চাটনিৰ ৰেচিপি এটা লৈ আহিছোঁ। মই কেনেকৈ পটলৰ বাকলিৰ চাটনি বনাওঁ চাওকচোন। তাৰ কাৰণে মই কেইটামান পটল লৈছোঁ, নিজৰ জোখমতে লৈছোঁ আৰু পটলকেইটা মই ধুনীয়াকৈ বাকলি গুচাই লৈছোঁ আৰু বাকলিখিনি মই একেবাৰে পাতলকৈও কটা নাই আৰু একেবাৰে মই ডাঠকৈও কটা নাই। দেখিছে বাকলিখিনিত অকণমান পটলৰ বগা অংশ লাগি আছে আৰু তাৰ কাৰণে মই ডাঙৰ চাইজৰ এটুকুৰা আদা লৈছিলোঁ, 3টা শুকান জলকীয়া লৈছোঁ, জ্বলা আপোনালোকে নিজৰ জোখমতে দিব। এটা ডাঙৰ চাইজৰ মই নহৰু দিছিলোঁ আৰু পিঁয়াজ মই ডাঙৰ চাইজৰ এফালহে দিছোঁ। দেখিছে মই সকলোখিনি ধুনীয়াকৈ কুটি ল'লোঁ আৰু এতিয়া মই গেছত পেন এখন গৰম হ'ব দিলোঁ আৰু পেনখন গৰম হোৱাৰ লগে লগে মই এচামুচমান মিঠাতেল দিছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে মই শুকান জলকীয়া 3টা দি দিছোঁ। দেখিছে আৰু শুকান জলকীয়াকেইটা অকণমান ৰঙচুৱা হোৱাৰ পাছত মই যিখিনি আদা নহৰু পিঁয়াজ লৈছিলোঁ এইখিনি দি দিম। নহৰুখিনি দিছোঁ, দেখিছে আদাখিনিও দি দিছোঁ আৰু পিঁয়াজখিনিও দি দিম আৰু এই সকলোখিনি মই অকণমান ভাজি ল'ম ৰঙচুৱা পৰালৈকে ধুনীয়াকৈ লৰাই আৰু গেছটো একেবাৰে ল' কৰি থ'ব, হাইত নাভাজিব, পুটুককৈ দেৰি যাব। দেখিছে অকণমান মোৰ ৰঙচুৱা পৰিছেই, চাওকচোন। আৰু যিহেতুকে মোৰ এইখিনি ৰঙচুৱা পৰি গ'ল, এতিয়া মই তাত যিখিনি পটলৰ বাকলি লৈছিলোঁ এইখিনি দি দিম। এয়া দেখিছে পটলৰ বাকলিখিনি মই দি দিছোঁ। পটলৰ বাকলিখিনি মই দি ধুনীয়াকৈ লৰাই দিছোঁ আৰু এইখিনিও মই বাকলিখিনিও অকণমান ৰঙচুৱা পৰালৈকে ভাজিম। দেখিছে মই ধুনীয়াকৈ ৰঙচুৱা পৰালৈকে ভাজি ল'ম। এয়া চাওকচোন মোৰ প্ৰায় পটলৰ বাকলিখিনি ৰঙচুৱা হৈয়ে গৈছে, চাওকচোন ধুনীয়াকৈ ৰঙচুৱা হৈছে। দেখিছে একেবাৰে মই বেছিকৈ ৰঙচুৱা কৰি পেলোৱা নাই, জাষ্ট অকণমান মই ভাজিছোঁ। এতিয়া মই পটলৰ বাকলিখিনি নমাই ঠাণ্ডা হ'ব দিছোঁ। ঠাণ্ডা হোৱাৰ পাছত মই এতিয়া এইখিনি মিক্সিত ধুনীয়াকৈ পিচি ল'ম। এয়া মোৰ প্ৰায় পটলৰ বাকলিখিনি মোৰ ঠাণ্ডা হৈ গ'ল আৰু হৈ যোৱাৰ লগে লগে মই মিক্সিত দি পিচিম। আপোনালোকৰ ওচৰত মিক্সি নাথাকিলে আপোনালোকে পটাও ব্যৱহাৰ কৰিব পাৰে। এয়া চাওকচোন কি ধুনীয়া হৈছে। আৰু এটা কথা কওঁ, মই মিক্সিত পিছোঁতে 2 চামুচমান মই পানী দিছিলোঁ। আপোনালোকে পটাত পিচিলে পানী ব্যৱহাৰ নকৰিলেও হ'ব। আৰু এতিয়া মই এচামুচ সৰিয়হৰ তেল দিছোঁ আৰু নিজৰ জোখমতে মই নিমখ দিছোঁ। দেখিছে এতিয়া মই ধুনীয়াকৈ লৰাই দিছোঁ চাটনিখিনি। চাওকচোন মোৰ চাটনি ৰেডি হৈ গ'ল আৰু চাটনিটো খাবলৈ সঁচাকৈ বহুত টেষ্টি হয় আৰু মানে পটলৰ বাকলিটো ভাজোঁতে ইমান ধুনীয়া এটা গোন্ধ ওলায়। চাটনিটো বহুত ধুনীয়া হয় খাবলৈ। আপোনালোকেও বনাই খাবচোন, কেনেকুৱা লাগে বনাই খাই মই বনোৱাৰ নিচিনাকৈ। আৰু বনাই খাই কেনেকুৱা পায় মোক জনাব, আপোনালোকে কমেণ্ট কৰিব। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ তেনে, বাই বাই।